একদম টপত আহি পাই গ'লোহি আমি এতিয়া আৰু এটা টপ আছে এইটো আৰু তাতেই ভোলে বাবাই তপস্যা কৰি গৈছিল ভিডিঅ'টো শেষলৈকে চাওক আজি আমি ক'ত গৈ আছো তেতিয়া বুজি পাব শিৱৰাত্ৰি বুলি বাবাৰ প্ৰসাদ অলপো মাৰি দিলো আৰু লগতে খিচিৰি ইমাননো পনীয়া কয় না বাৰু তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম আৰু এটা দোকানতে আমি এটা কোল্ড ড্ৰিংকছ এটা খাই ল'লো এইখিনি জেগা হ'ল বাৰপুজীয়া আৰু বাৰপুজীয়াৰ পৰা আমি যাম মৰিগাঁও টাউন পাৰ হৈও অলপ যাব লাগিব আমি গৈ আছো মহেশ ধামলৈ তো ইয়াতে এটা সাইনবোৰ্ডত লিখা আছে মৰিগাঁও 15 কিলোমিটাৰ কিন্তু আমি মহেশ ধামলৈ যাব লাগিব আৰু 35 মান কিলোমিটাৰ যাব লাগিব এতিয়া মানে ইয়াত পাই গ'লো এইখিনিতে গেট এটা আছে ইয়াৰ পৰা বেছি সোমাব নালাগে 3 কিলোমিটাৰমান সোমাব লাগে চাগে মহেশ ধাম শিৱ মন্দিৰ আৰু এইখিনি জেগাৰ নাম হ'ল আমকটা ইয়াতে আমি এতিয়া পানী বটল এটা ল'লোঁ আৰু খালোঁ এতিয়া আমি ইয়াত পাই গ'লোহি ইয়াত মেলা নিচিনা হৈ আছে গেটৰ সন্মুখতে তাৰপিছত বাইকখন ছাইডত কৰি ৰাখি দিলোঁ আৰু এতিয়া খোজকাঢ়ি যাব লাগিব বহুতকেইটা ষ্টেপ আছে যাবলৈ বহুত ওখ তো ইয়াতে হেলমেট দোকানতে ৰাখি পেলাই আমি ৰখি আছে মোৰ কাৰণে তো বলক আৰু অলপমান গৈ পেলাই ষ্টেপ আৰম্ভ হ'ব ইয়াত দেখিছে আপোনালোকে আৰু এতিয়া ষ্টেপ আৰম্ভ কৰিলোঁ আমি লাহে লাহে মানুহবিলাক উভতি আহিছে আমি এতিয়া অলপ দেৰি হ'ল আহা তাৰপিছতে বহুত দিনৰ চিনাকি মানুহজন পাই গ'লোঁ এই ৰঙা গামোচা মাৰি গৈ আছে তেওঁ আমাক বাট দেখাই গৈ আছে তেওঁ পূৰা চিনি পায় তাৰপিছতে অলপ পানী খোৱা ব্ৰেক ল'লোঁ ষ্টেপকেইটা উঠি অহা অলপ ভাগৰ লাগিছে চবৰে বাকী আউজি আছে এটাতো বহিয়ে দিলে ইয়াতে কেইবাটাও মন্দিৰ আছে শিলৰ মাজত আৰু ইয়াতে প্ৰগ্ৰাম এতিয়া বৰ্তমান চলি আছে ৰাইজৰ কাৰণে তাৰপিছত আমি আকৌ আগবাঢ়ি আহি এইখিনিতে পালোঁ বাবাৰ ছবি আঁকা আছে যে শিলত আৰু তাৰ ওপৰলৈ যাম আমি আকৌ বহুত সুন্দৰভাৱে বনাইছে এতিয়া আমি পাই গ'লোঁ সেই কৈলাশলৈ যোৱা পথ এতিয়া কৈলাশলৈ যাম আমি আৰু বাবাৰ য'ত তপস্যা কৰিছে তাত যাম আমি এইটো বহুত ওখ আমি এতিয়া কৈলাশ পাই গ'লোহি ইয়াৰ পৰা গোটেইখিনি দেখা পায় এফালে চাওক এইটো মেইন এই ডাঙৰ শিলটোৰ তলতে বাবাৰ মানে মন্দিৰটো আছে আৰু বাবাই তপস্যা কৰা জেগাটো হ'ল আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ এইখিনিতে আছে এতিয়া আমি পায়ে গৈছোঁহি আৰু ইয়াতে বহুত মানুহ এতিয়া বহি আছে এইখিনিতে জেগাতে বাবাই তপস্যা কৰিছিল আৰু এইপিনে ভিউটো চাওক সেই তাত আমি গাড়ীখন থৈ আহিছোঁ তলত ৰাস্তা দেখি আছে আৰু এইফালে তলত নাম প্ৰসংগ হৈ থকা জেগাখিনি আৰু মই যে কৈছিলোঁ বাবা মন্দিৰটো স্থাপিত কৰা হৈছে তলতে শিলৰ মাজত আৰু সেয়া তলৰ ওপৰৰ পৰা দেখাই পোৱা যায় তাৰপিছতে অলপ ওপৰৰ কাষতে গণপতি বাপ্পাও আছে ইয়াতো আমি সেৱা জনাই আমি ওলাই আহিলোঁ তাৰপিছতে এতিয়া আমি আকৌ অলপ আগত যাম তাৰপিছতে শ্ৰী শ্ৰী মহেশ ধামৰ বিষ্ণু মন্দিৰ এইটো তাৰপিছতে আৰু এইখিনি জেগাতে গোটেই জেগাটোতে মানে বেলগছে যিমান গছ দেখিছে আপুনি এইপিনে চব বেলগছে এইখিনি তাৰপিছতে ভোক লাগিয়ে আছিলে তাৰপিছত খিচিৰি মানে বিতাই থকা দেখিলোঁ আহি গ'লোঁ লাইন পাতিব দৰকাৰ নাই ডিছপাত ল'লেই হ'ল মানুহৰ লগত এয়া ডিছপাত ল'ব আহিলোঁ আমি এতিয়া এয়া আমাৰ তুম্ব ডিছপাত নিদিয়াৰ কাৰণে ৰখি আছে তাক বেচাই দিয়াই নাই বেলেগকে দি আছে তাৰপিছত ময়ে পাই গ'লোঁ আগতীয়াকৈ খিচিৰি পূৰা গৰম তো মাটিতে থৈ ল'লোঁ আৰু এই কিবা গৰমে হুপি মাৰি আছে তুম্বই মজা ইমাননো পনীয়া কয় না বাৰু ফ্ৰী খিচিৰিটো তাৰ কমপ্লেইন তাৰপিছত একে লাষ্ট আমি আহি জেলপি অলপ ল'লোঁ লৈ পেলাই মজাকৈ এনজয় কৰি খালোঁ তাৰপিছতে এতিয়া জাৰ্ণি আমি আকৌ আৰম্ভ কৰিম ঘৰলৈ তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল ধন্যবাদ